আপোনালোক আটাইলৈকে নমস্কাৰ জনাই মই লৈ আহিছোঁ আজি কেইটামান সানমিহলি প্ৰশ্ন। আশা কৰোঁ সকলোৱে মন দি শুনিব। আজিৰ প্ৰথম প্ৰশ্ন, বৰ্তমান কোনখন দেশত সোণখচিত মুদ্ৰা জিগো প্ৰৱৰ্তন কৰা হৈছে? উত্তৰ জিম্বাবৱে। ২ নম্বৰ প্ৰশ্ন, বিশ্ব স্বাস্থ্য দিৱস ২০২৪ৰ মূল মন্ত্ৰ কি? উত্তৰ মাই হেল্থ ইজ মাই ৰাইট। আজিৰ ৩ নম্বৰ প্ৰশ্ন, বিশ্বৰ আটাইতকৈ গধুৰ মৌলবিধ কি? উত্তৰ ইউৰেনিয়াম। আজিৰ ৪ নম্বৰ প্ৰশ্ন, ভাৰতত প্ৰকাশিত প্ৰথম বাতৰি কাকতখনৰ নাম কি? উত্তৰ বেংগল গেজেট। আজিৰ ৫ নম্বৰ প্ৰশ্ন, বায়ুত শতকৰা কিমান ভাগ অক্সিজেন গেছ মিহলি হৈ থাকে? উত্তৰ বায়ুত শতকৰা ২১% অক্সিজেন মিহলি হৈ থাকে। ৬ নম্বৰ প্ৰশ্ন, মহাকাশলৈ যোৱা প্ৰথম ব্যক্তিজন কোন? উত্তৰ ইউৰি গাগ্ৰিন। আজিৰ ৭ নম্বৰ প্ৰশ্ন, চন্দ্ৰলৈ মানুহ পঠোৱা প্ৰথমখন দেশ কোনখন? উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰ। ৮ নম্বৰ প্ৰশ্ন, খাদ্যত কিহৰ অভাৱ হ'লে মানুহৰ হাড়ত আৰু দাঁতৰ গঠনৰ সঠিকমতে নহয়? উত্তৰ কেলচিয়াম। আজিৰ ৯ নম্বৰ প্ৰশ্ন, ভাৰতৰ ইলেক্ট্ৰনিক চিটি বুলিলে কোনখন চহৰক জনা যায়? উত্তৰ বাংগালোৰ। ১০ নম্বৰ তথা আজিৰ শেষৰ প্ৰশ্নটো হ'ল, কোনবিধ গেছ গ্ৰীণ হাউচ ক্ৰিয়াৰ লগত জড়িত? উত্তৰ কাৰ্বন ডাই অক্সাইড। যদি এই প্ৰশ্নবোৰে আপোনালোকৰ কিবা উপকাৰ হয় বুলি ভাবে তেতিয়াহ'লে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। ধন্যবাদ।